তো গাইছ আজি গৈ আছোঁ গড়ভাঙা ৱাটাৰফুল আৰু এটা বঢ়িয়া প্লেচ আছে আপোনালোকক দেখাম। সুমন ভাই আছে, সুমন ভাই যাই আছোঁ আমি তাতে গা পা ধুমে গৰম বতৰ ন তাতে অলপ এনজয় কৰিম বুলি যাব ওলাইছোঁ আৰু দুটাই দেখাই আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। বলক বলক গাইছ। আমাৰ লগত আৰু 4জনমান আছে, কিন্তু আমি আগত আহি গ'লোঁ অলপ। মানে আমি অলপ স্পীড আহি গ'লোঁ, সিহঁতে মানে অলপ মানে হয়তো জামে জামে ফচিছে আহি আছে, আমি আহি শৰাই ঘাট নিজে পালোঁ আৰু যাই পালোঁ পালোঁ, দেখা আছোঁ, চাব অলপ। এতিয়াতো শৰাই ঘাট ব্ৰিজ, শৰাই ঘাট বৰ্তমান গাড়ী চলাই আছোঁ চাইডত। আৰু আমাৰ ইফালে ঠাকুৰ ৰাজা ই আগতে ৰহি আছে। দাদা মোৰ বহুত দুখ, হা বহুত দুখ। কিয় হয় এই নক'ব, এই যি হেলমেটৰ ক্লাছ উঠি গেল। কি কয়? আমি ৰখি আছোঁ ভাই জালুকবাৰী, তহঁতে ইয়াতে লখৰাত ৰখি আছা। বহুত দুখ। আৰু ইয়াৰ পৰা কিমান আছে? তাৰ এইফালৰ পৰা আৰু 8-9 মান হ'ব। 8-9 বলক বলক গাইছ। ৰাস্তাৰ কাৰণে কিবা এটা কৰিব লাগিব, কি কৰিব লাগিব? মানে বিচাৰিব লাগিব। এই হ'ব, এই মই থাকোঁতে টেনশ্যন নল'বি তই। আমাৰ দুই পণ্ডিত ৰখি আছে। কি ক'বা কি ক'বা? এই ওর হেলমেটটো ক'ত গ'লা? ঐ দি চাই লওক হেলমেট। যাওঁতে বিচাৰি যাব লাগিব হা। আৰু আমাৰ ভিনি কি ক'বা? কি ক'ব মাৰ ইয়াৰ পৰা আৰু কিমান দূৰ আছে গড়ভাঙা? দাদা আৰু মোটামুটি হা ধৰা 9 মিনিট 10 মিনিট 9 মিনিট 10 মিনিট। কি কবি হেলমেট ভাঙি গ'ল তোৰ। এই অৱস্থা গাইছ, দেখিছে না? বহুত ব্যৱস্থা কৰি আছোঁ গাইছ, ব্যৱস্থা কৰি আছোঁ ইয়াত। আমাৰ ছাৰে কাৰোবাক ফোন মাৰি আছে এইফালে। নিঘাত আহি পালা বাবু, আৰু ক'ত গৈছিলি? গুৱাহাটী গেছি ইয়াতে হৰেছি। ফাল গুৱাহাটী গৈছি গুৱাহাটী গেছি হৰেছি ইয়াতে। বাবু। আমাকতো বহুত পিছ কৰিছিল। বঢ়িয়া বঢ়িয়া। গাইছ, আমাৰ প্ৰথম প্লেন হ'ল আনচাকচেছফুল। আৰু এতিয়া কি হৈছে কৈ দি ভাই। আমি তাকে গৈছিলোঁ, কিবা বোলে গুলিয়াগুলি হৈছে, আমাক কিনে খেতা দিলে সোমাই পাই নিদিলে, নো এণ্ট্ৰি। কি কবি গাইছ, কি কবি? মালটো বন্ধই খাই আৰু চলি আছোঁ বোলে গুলিয়াগুলি। বেকাৰ গাড়ীত তেল পুৰি পুৰি দিয়া হ'ল বোলে চাইছোঁ। আমাৰ সৈনিক ভাগৰা নাই, আমি এতিয়া নাভাগৰা, আমি যাই আছোঁ আকৌ। আমাৰ বীৰ সৈনিক কি ক'বা? মাইকত তাহাঁতে বন্ধ কৰি থৈ দিছে। এতিয়া ক'ত যাৱাৰ প্লেন? এতিয়া যাম ক'বাত বোলে ফাৰ্মগাঁও আছে তাত। তাৰমানে তৰোৱাল, এইবাৰ তৰোৱাল যুদ্ধ। দে বাকী তোমাক এইটো ভাল লাগছে। এইটো সেই পাঠানটো গৈছে, পাঠান। এই তুমি জানা না এইটো কাৰণ কি? এইটো হৈছে এটা চকু যদি মোৰ বেজাৰ লাগে, এইটো খুলি দিম, আকৌ এইটো আছিল মাৰি দিয়াৰ কাৰণে। এই সাৰে ইমান জোৰা আহিছে মানে মোৰ। ব'লা ব'লা, এতিয়া আহোম গাম ব'লা, আহোম গাঁও। ডাঙৰ ইউটিউবাৰ, এওঁলোকৰ গাড়ীৰ অৱস্থা চাওক। দাদা কি হ'ল কি হ'ল? ফাইনেলি বহুত বাধা দুৰ্গতিৰ মাজত আমি আহি পালোঁ। এইটো কি বুলি কয়? এইটো হেৰি গাৰো হিলছ। হা গাৰো হিলছ গাৰো হিলছ আহি পালোঁ। প্ৰথম যাব আছিলোঁ আমি হেৰি কি আছিল গড়ভাঙা। তাতে আমাৰ গুলিয়া কাৰবাৰত যাব নোৱাৰিলোঁ। লাষ্টত আহিলোঁ আমি, গাড়ী বেয়া হ'ল, তাতে আমাৰ জ্বালা। কিন্তু ফাইনেলি আমি আহি পালোঁ। আৰু এতিয়া আৰু জাগাটো হ'ল আমাৰ ঠাকুৰ আছে। ঠাকুৰে কি কবি আহিছে? কেনে জ্বালা পাইছে? বহুত। তুমি কি আনছা যাবাৰ বিজাৰ দেখাতে চশমা তাৰ, কিন্তু তাৰ যিটো গাড়ী, তাৰ নাম কি? চশমা ঘূৰা বিজেল। গেটাপটো কেনে লাগছি ক'ব গাইছ। সেইটো মই বেলেগ গেটাপত আহিছোঁ গাইছ, চাই লওক। আৰু আমাৰ ফাইনেলি আহি গ'লোঁ। ভালে লাগিছে, পানী অলপমান কম আছে। পানী কম আছে, তথাপিতো আমি কিন্তু জলু বাগেৰি যাবা নেকি? এনজয় লাগে। ইমান গৰমে এইখিনি সেইটো পাইছোঁ। এতিয়া গা ধুব লাগে। এনজয় লাগে। এই নাই কাৰো মাত নাই গাইছ, চব ডাউন হৈ গৈছে, চব আপিছত ব্যস্ত হয় গাইছ। চব গাইছ। দাদা কিবা ক'ব খুজিছিলে কওকচোন। এই যে অলপ আগতে গালিটো দিলে ছোৱালীজনীয়ে, কি দিছিল গালিটো?
এইটো আৰু কি ক'ব এইটো মাতৃভাষা বুলি এইটো ভাষাটো মই শুনা নাপালো কি কবি মই ছোৱালী চাব আহিছিলো ছোৱালী চাব আহিছে কলচাত কাম নাম লাগি লৈছে সেইটো বাদি ফুল এনজয় তো গাইজ আপোনালোকে আমাৰ এনজয় বিলাক চাই থাকক আমিও এনজয় কৰি আছো বাকী দেখাই আছো কেনে লাগিল ক ফাইনেলি আহি বিৰাট ভাল তাতে অলপমান আমি কষ্ট পালো বাৰু এতিয়া আমি ইয়াতে পানী মাজতে সোমাই আছো মনটো ভাল লাগিছে আজি আৰু ছোৱালী চাম যদি ছোৱালী আহে ছোৱালী চাম আমি ঘূৰা গাঁৱত ব্যস্ত খাই ল ভাই আজি বহুত কষ্ট হৈছে খাই ল খানা চানা খাই আহি গেলো ফাইনেলি আমি এইখানি বকুলতল পালো আমি এতিয়া ঘৰ পাম বেছি দূৰ নাই যোনটো জেগাত যাব আছিলো সেইটো নাপালো বাৰু তথাপিতো ভালে লাগিল যায় সুন্দৰকে গা পা কিন্তু আজিৰ নিচিনা জ্বালা খাৱা নাই ভাই এই গাড়ীখন মই আজি চেঞ্জ কৰিম এইটো যি জ্বালা দিছি না এই গাড়ীখন ক'বা নোৱাৰো আজি কাৰ মুখ চাই গৈছিলো বুয়া উঠি কি শুনি লাগছি বহুত জেগা ঘূৰিলো কিন্তু আজিৰ দৰে জ্বালা মোক গাড়ীখনে একদিনো দিয়া নাই আৰু সেইকাৰণে মই এখন আজি চেঞ্জ একদম ফিক্স ফাইনেল কিন্তু যি নহওক হয়তো অলপমান মানে অশান্তি দিছি কিন্তু মানে যিটো জেগাত আমি গৈছো মানে গাৰো হিল নে কি সেনেকুৱা কিবা এটা জেগাত না আমি ভালকৈ মানে গম পোৱা নাই কথাটো কিন্তু যি নহওক যাই ভাল লাগিল তাতে ছোৱালীটোকে অলপ চালোঁ চাই কিনে আৰু সেনেকৈ যি নহওক বাৰু মানে মানে হয়তো কষ্ট পাইছোঁ কিন্তু অলপমান মানে এনজয়টো পাইছোঁ বাকী আপোনালোকে ভিডিঅ'টো চাব চালি আপুনি গম পাই যাব তো আজিলৈ এৰিছোঁ বাই বাই